ছাবস্ক্ৰাইব কৰক VSS আছাম চেনেলটো আৰু সকলোবোৰ নটিফিকেশ্যন লাভ কৰিবলৈ কাষতে থকা ঘণ্টা বটনটো লাহেকৈ টিপি দিয়ক। মায়া মায়া মাথো মায়া তুমি বাৰু সঁচানে মৰমৰে মায়া জয় পপুলাৰ গান তই জুবিনদাৰ ভাত মাৰিবি পাইছোঁ ক'ব লাগে নে মোক মই জুনিয়ৰ জুবিনদাৰ লগত মোৰ সদায় কথা বতৰা হৈয়ে থাকে ফোনত। হ'ব দে পপুলাৰ তোৰ লেকচাৰে হাৰ। আজি মোৰ মনটো একদম ৰোমান্টিক লাগি আছে। বা কে পপুলাৰ কি কবি আজি বিছনাৰ পৰা উঠি কি একযোৰা শালকে দেখা পাইছোঁ। যোৰা শালকে দেখা পালি বোলে ভাল, সেইকাৰণে মোৰ মনটো একদম প্ৰফুল্ল লাগি আছে। তোক এইগিলা বিশ্বাস কৰা হ'লি মান নাই মাৰা পকৰত তলে যে তোকো আকৌ কৈ লাভেই নাই। গড়ৰ খৰ্গ আনবাৰকেইটা উলিয়াবি আৰু হাঁহিবি, তাত বাহিৰে নিশিকিলে আকৌ। কি কবি মই জন্ম হওঁতে হাঁহি জন্ম হৈছিলোঁ। এই মনটো সেইটো চাওঁৱে কোনোবা হাপি আহিছে, এইটো এইবাৰ ঠগু হাপি এইটো। আজি কপাল ফুলিল মোৰ, এনাই কোৱা নাইতো যোৰা শালকে দেখি ভাল বুলি। এইটো কাঞ্চাৰ বইনাকে ফল শালা কি হাল কাঞ্চাৰ বইনাক হালি কি চাবা নোৱাৰি নেকি? ভগৱানে চাকৰিতে এনাই দিছে নেকি? চাবাক লাগি নে দিছি? কাঞ্চাই গম পালে তোৰ পিঠি বল কৰিব পাৰা। কোন মাইকেল লালে ফল চুম্বুৰ পিঠি বল কৰা, জন্ম হোৱা নাই আজিক লেগিন। নামটো কি আছিল বে, পাহৰিলোঁ নহয়। এই মনত পৰিছি ৰ, নমিতাই আছিল ৰ নামটো। হাই নমিতা, ক'ত যা? অলপ বজাৰৰ পৰা আহক দাদা। দাদা এইগিলা মই দাদা চাদা নহয় দে, এনাই মাতে মোক তুমি বুলি। কেনাই বেটা এতিয়া কেনে লাগছি? আপোনালোকে কি কৰিছে ইয়াতে? আমি এনাই অলপ বহি আছোঁ ইয়াতে, হাৱা খাইছোঁ। বাকী খবৰ পাতি কেনাই তোমাৰ? খবৰ ভালেই দিয়ক মোৰ। এতিয়া আহোঁ দিয়ক, মোৰ দেৰি হৈছে। য আকৌ লগ পাম। বাই বাই। দে পপুলাৰ হ'ব দেই, কি চাই আছা? তাই গেল পাৰ হৈ। কি চাম আৰু, ঘূৰি চাইনে তাকে চাইছোঁ ৰ। চাবলৈ তোৰ বান্দাৰ মুখ আৰু মুখখনত দিন ঘূৰি পেলাই। সেই নিৰ্বংশ হা, তোৰে গাড়ী পকাৰ হাল মুখ। কাঞ্চাৰ বনিয়াকক কিবাকে পতাব পাৰিলি হ'ল। এই মহন্ত তই কাঞ্চাক নকবি দেই, কিন্তু এনচাৰ ইয়েছা আৰু পিছত তোক বম পাৰ্টি দিম মই। হ'ব দে নকওঁ। ঘৰক যা এতিয়া বদলাই হ'ব আৰু। 3 days later. এই চম্বু তোৰ কি কামটো হ'ল নাকি? ইজ দিলাক নাকি? মই কেনে পাতি খাব পাম? পাৰ্টি খাবি ৰয়, কামটো কৰিবই পৰা নাই মই। এই কামচা ঘৰৰ পৰা নোলাই নে, সেইকাৰণে দিগদাৰ হৈছে। আজি মাতছোঁ ৰ বেটাক ফোন কৰি আহিব ৰ। আৰু পিছত বুদ্ধি কৰি মই পলাম। দে যিমান পাৰা জল্দি কৰ, মই পাৰ্টি খাব গ'লে ৰখি আছোঁ। সেই ইমান নাই মাৰা, এইগিলা খাব ইমান তাড়াতাড়ি হয় নেকি? প্ৰেমান বস্তু লাহে হ'ব। এই কাঞ্চা আছে দেই, এইগিলা কথা নলবি আৰু। কি কাঞ্চা বহুত দিন কৰি দেখা পালোঁ তোকো দেখাব লাগি আজিকালি টিকেট কাটিব লগা হৈছে ভাল। কি কবি ভাই, এনেকে হাগা আছি লেট্ৰিনৰ পৰা উঠিব পৰা নাই একেদিন। লেট্ৰিনতে বিছনা চিছনা নি লৈছোঁ। তোৰ হাগা হ'বই দে, কম নাখা নহয় তই। দে ব কাঞ্চাটো আহিলেকে এতিয়া মই এহঁতৰ ঘৰত যাই বইনাকক তামাম চেনি দিম, কিবাকে পল ভাল। কি চম্ভু কি বকি আছে তই? নাই একো বকা নাই মই। কি বকা দেখি তই? এই কাঞ্চা তোৰ লগত থাক, মোৰ একদম টান হাগা লাগছি। মই হাগি আহোঁ দে ঘৰৰ পৰাই। এখনি বৰতো হাগা লাগে তোৰ? হাগাৰ কিবা টাইম টেবুল থাকে নেকি? দে তোন দে, মই হাগি আহোঁ ঘৰৰ পৰাই। দে যা জল্দি আহিবি। আহিম দে, তাড়াতাড়ি হাগি পেলাই আহিম। আৰু আহিম মই, আজি চেনি খোৱাহে কথা। দে মই আহিছোঁ দে তাড়াতাড়ি। আগে কাঞ্চাকে মাতা ভাল, আগে যদি বইনাকক মাতো বাকে সন্দেহ কৰিব পাৰে। কাঞ্চা আছা নাই ঘৰত? দাদা নাই ৰ'বা ঘৰত। কিয় বিচাৰিছিলানো? সেই বাহিৰৰ ফালে ওলাই গৈছে, তোমালোকে ফোন কৰা বুলি কৈছিল দেখোন। নাই মই এনাই আহিলোঁ একবাৰ তাক লগ কৰিম বুলি, মই ফোন কৰা নাই দেখোন তাক। হয় নেকি? দিয়া বহাতে বহিব লাগব নেকি? দিয়া বহ ৰবাতে। খুৰী নাই নেকি? খুৰী ক'ত গেছি? মাই পাকঘৰত আছে ৰবা।
ঠিকে আছে দে তুমি বহা দেই মই চাহ বনাই আনো নালগে মই চাহ একদম বেয়া পাওঁ চাহ নাখাওঁৱে মই বেছি হয় নেকি ভালে দিয়া দে খবৰ পাতি ক খবৰ ভালে দিয়া তোমাৰ কেনে খবৰ মোৰ খবৰ ফাটাফাটি একদম তোমাক এটা কথা সুধিব খুজিছিলোঁ বেয়া পাবা নেকি নাপাওঁ দিয়া সোধা মানে কি কথাটো হ'ল তোমাৰ কোনোবা BF CF আছে নেকি কি যে কোৱা এই BF CF নাই দেই মোক হয় নেকি এতিয়া মজা কিনো মজা হ'ল তাতে নাই একো নাই দে মহন্ত ইমান টাইম হ'ল চম্বু দু আহি নাপলাকা হাগি পেলাই তই ফল আহিব লাগিছিল দেখোন ইমান টাইম লাগে না হাগান্তাই আহিব কিজানি ৰ আৰু অলপ ৰখ ইমান ৰখিব পাৰি নে বল লাগছি আৰু ৰখি ইনে কিবা চালাই খেলছে আমাৰ লগত হাগবে যাম বুলি কৈ ক'ৰবাত বেলেগকে গেল মালপিচ খেচৰা আছে তুই মোক বেলেগক যাব হাগবাই গৈছে কিজানি আহিব দে আৰু অলপ টাইম ৰখ আপি হেৰি তাৰ পাতা ভৰি মৰিছো শুনা নাই তই খাম একচিনি মায়াকে আহিব লাগ যা চেচ দে মই আজি কিবা সোধে মোক নাই মই চম্বুৰাজৰ লগত কথা পাতিছিলোঁ সেইকাৰণে শুনা নাই তই মেল পকাই আছা তাতে মাতা ভৰি মৰি আছো পাকঘৰৰ পৰাই আঞ্জাখন বহি থৈছোঁ মই হৰি নামি থবি যা পাকঘৰত যা দে হ'ব দে চম্বুৰাজা তুমি বহা মই যাওঁ যা বিকেলে নাই যা পাকঘৰত যা আঞ্জাখন দহ বহিতে কিবা সোধে মোক এতিয়া ক'বা নোৱাৰিছোঁ খুৰী খবৰ ভাল না খবৰ ভাল ৰ তই পিছে কি আলি এখনি ঘৰত আমাৰ ঘৰত নাই দেখোন কি কৰি আছ তই নাই মই একবাৰ আহিলেও ফুৰিবে সিয়ে থাকা বুলি যাওঁ মই বাপৰে বাপ কিবাকে বাচলো দেই আমাৰ দেখোন ইয়ে ফোন কৰিছিল ফোন কৰি পেলাই আমাৰ ইয়াতে বহি আছে কেছটো বা কি আকৌ আমাৰ আপেল লগত কথা পাতি আছে কিবা নিশ্চয় গণ্ডগোল আছে অলপ ইনভেষ্টিগেশ্যন কৰিব লাগিব আজি চম্বু হাগবে যাম বুলি কৈ কোক গেল বা চেষ্টা কিবা নিশ্চয় খতমত কৰিছে নহ'লে সি এনেকে নাহাকে নাথাকে কি মাই মোক চুখ দুগতে ফুলে আছা কি হৈছে নেকি আজি তোক চম্বু ফোন কৰি মাতিছিল নে মাতা নাই মাতিছিল ৰ কেনো সি তোক ফোন কৰি মাতি পেলাই আমাৰ তাত বহি আছে দেখোন কি কয় হাগবে যাম বুলি কৈ পেলাই আমাৰ তাতে বহি আছে সি আমাৰ পিলিকত মেল মাৰিছিল মই পাকঘৰত আছিলো মই পাকঘৰৰ পৰা অহাৰ লগে লগে সি পলাইছি দিছো তাক ই চুহৰৰ বাচ্চা চিনি বনাই আমাৰ আপেল লগত লাইন মাৰিব আহিছি বেটাক ফোন কৰ হেল্ল' চম্বু ক'ত আছ তই ইমিডিয়েট কোনামত কাটক লগীয়া আৰাম চাৰাম নাই তই ইমিডিয়েট আহ তাতে কৈ আছো তোক এই চম্বুৰ পিঠি মোৰ হাত পিঠি বহল কৰি দিম আজি তাক চিনি বনাই এই কাঞ্চাক Few moments later. এবাৰ কিয় ফোন কৰি মাতলাক না মই তাক যোৱা গমেই পালাক ক'বা নোৱাৰিছোঁ আৰু কি হৈ আছে এই দামৰা চুকু চম্বু কি ভাবি আছো তই আকৌ ভাবা নাই ৰ তোক দেখো বৰ খঙত থকা হান পাওঁ খঙত নাথিম তই হাগা লাগাই বুলি কৈ আমাৰ তাক কি কৰিব দিছিলি মই অত বড় এতিয়া ৰখি আছো আৰু তই আমাৰ তাকে যাই পেলাই আমাৰ আপেল লগত লাইন মাৰি আছা হৈছি যাম একচিনি ই গমেই পালাক কেতিয়া গেল মই তাক মইতো হাগবে গৈছিলোঁ কোনে ক'লাক তোক আমাৰ মায়ে চব কৈছে মোক তই হাগবে যাম বুলি কৈ পেলাই আমাৰ আপেল লগত লাইন মাৰি আছা লগত চলি বুলি আজি তই দিছোঁ কিন্তু ভৱিষ্যতে যাতে এনা ভুল নকৰা আৰু আমাৰ আপেল দেখিম যাতে কেৰাকাও নাচা তই তোৰ দমৰা আনছ কৰি তই উলিয়াই নিম হৈছি তোৰ বনেৰ তো ফুলদানি কৰি থৈ দিবি যা এমানো গোটাই ৰূপৱতী নহয় দে তাই নাচাওঁ দে আজি বে যাওঁ দে মই এতিয়া যা মৰণ ন আজি বেছি কেৰাকাও নাচা বাপৰে বাপ কিবাকে বাচিলোঁ দে আজি আপোনালোকে কাৰো বনেও নাচব এনেকৈ পিঠি বহল কৰিব আৰু